জয় দুর্গা মা, জয় দুর্গা মা, জয় দুর্গা মা। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাই ভিডিঅ'টো বনালোঁ। আজি ৰাতিপুৱাই লখিমপুৰ যাবলৈ কাৰণে ওলাইছোঁ। মোৰ লগত আছে মোৰ বন্ধু খগেন, এইফালে আহি আছে। আমি দুয়োটাই আজি লখিমপুৰ যাম। লখিমপুৰ কিবা এটা কাম আছে বিশেষকৈ, সেই কামটো আপোনালোকে পাছত গম পাব কি কামত লখিমপুৰ আহিছোঁ। সেইকাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কি কামত ফুৰিব গৈ আছোঁ, ভাল লাগিব। তেজপুৰৰ পৰা লখিমপুৰ 250 কিলোমিটাৰ হয়। আমি আপ ডাউন 500 কিলোমিটাৰ আজি বাইকতে যাত্ৰা কৰিম বুলি ভাবিছোঁ দুইজনে। ফাইনেলি গাইজ আমি জীয়াভৰণি পালোহি। চলাই আছে আমি জামুগুৰি পাৰ হ'লোঁ। জামুগুৰি পাৰ হৈছোঁ। এতিয়া অলপ মই চলাওঁ, তাৰপিছত আকৌ এঘণ্টাৰ পিছত তেওঁ চলাব। এনেকৈ কৰি আমি 4-5 ঘণ্টা পাছত লখিমপুৰ পামগৈ। কিবা ক'বা? যাত্ৰা খুব অলপ ভাল হওক তাকে। ये हम हैं, ये खगेननाथ है और ये जामुगुड़ी है और यहाँ से हम लखीमपुर जा रही है, गो रहा है। फाइनली गाइस আমি লখিমপুৰ নাই পোৱা বৰ্তমান। বহুত লেতেৰা, ইমান ধূলি নহয় ৰাস্তাটো, বহুত ধূলি। কিন্তু দেই লখিমপুৰ আহিলে আপোনালোকে হেলমেট পিন্ধি আহিব, একদম হেলমেট চশমা এইবিলাক লাগিবই একদম। ইমান লেতেৰা, কিন্তু জাগা ধুনীয়া। আৰু মানে কি আপোনাক কি ক'ম, চব ফালৰ পৰা লোকেশ্যন ধুনীয়া আছে, চব ফালৰ পৰা ভালে লাগিল। বাইকখনো দেখুৱাই দিওঁ, জাৰ্ণিটো ভাল লাগিছে। এইখন হৈছে হিমালয়ান বাইক। ইয়াৰ মাইলেজ 30 to 32 দি আছে। আগলৈ হৈ থাকিব, নিশ্চয় হ'ব এনেকুৱা। আমি য'ত আছোঁ তাৰ পৰা অৰুণাচল 20 কিলোমিটাৰ হ'ব প্ৰায়। এইফালে থাকি গ'ল ইটানগৰ পিছ চাইডে, আৰু আমাৰ এই আমি এইটো ৰাস্তা দি আহিলোঁ। এইটো ৰাস্তা দি যদি আমি চিধা যাওঁ তেনে আমি ইটানগৰ অৰুণাচল পাই যাম। আৰু যিটো আমাৰ পিছ চাইডে আছে সেইটো ফালে দি গ'লে আমি লখিমপুৰ ঘূৰি যাব পাৰিম। খুব ধুনীয়া বনাইছে কিন্তু ৰাস্তাটো। গুৱাহাটী যেনেকৈ জালুকবাৰীত এটা ৰাস্তা আছে, ঠিক তেনেকুৱা এটা টাৰ্ণিং মজা ভিউটো না। লখিমপুৰ পোৱাৰ আগতে আমি ধলপুৰ পালোহি। ধলপুৰত তেল ডিপু এটা তেল ভৰাই লৈছোঁ। আৰু লগৰজনো যিহেতু বাহিৰত গৈছে আৰু কিবা এটা খাব, আৰু ৰাতিপুৱা একো খাই অহা নাই যিহেতু, সেইকাৰণে কিবা এটা আমি খাই লওঁ। বাইক এইফালে খাই আছিলোঁ। বাইদেউৰ হোটেলত আছোঁ আমি। কেতিয়াবা ধলপুৰ আহিলে আপোনালোকে এইখন হোটেলতে এবাৰ খাই চাবচোন। তো নাৰায়ণপুৰ চেণ্টাৰত আমি পাৰফিউম এটা ল'লোঁ আৰু চকলেট এটা ল'লোঁ। ইয়াৰ পৰা এইফালে এটা মাস্ক আছে, টেডি আছে। নাৰায়ণপুৰত টেডি নাপালোঁ। আজি টেডি বিচাৰি ফুৰিছিলোঁ লখিমপুৰত আহি পেলাই। কিন্তু ইয়াত টেডি নাপালোঁ, ঘূৰি ফুৰিছোঁ। কিমান দিম কওকচোন? এখন লৈছে, দামটো অলপ বেছি কৈছে। আমি দিয়া দাম হৈছে 150 টকা, তেওঁ কোৱা দাম হৈছে বহুত নকোৱাৰ বাবে। কিন্তু বস্তুটো ভাল লাগিছে। লখিমপুৰ নাও অৱশ্যে পালোহি। মোৰ লগৰজনৰ বাইদেউ ঘৰ ইয়াত আছে। বাইদেউৰ ঘৰতে দিনৰ ভাত খাই ধুনীয়াকৈ খাই ল'লোঁ। বাইদেউ ঘৰৰ পৰা ওলালোঁ। এতিয়া তেল ডিপুত তেল ভৰালোঁ, কিন্তু কিহত ভৰালোঁ চাওকচোন, স্কুটিত। অথনি বাইকত আহিছিলোঁ, এতিয়া অলপ ইয়াত লখিমপুৰ আহি বাইদেউৰ স্কুটিখন কেনেকুৱানো অলপ চলাই চাওঁ বুলি অলপ চলালোঁ। কিন্তু বাইদেৱে কি কৰিলে, বোলে তেল ভৰাবলৈ মোক লগাই দিলে। সেইকাৰণে বাইদেউৰ স্কুটিতে তেল ভৰাই অলপ ঘূৰি আহোঁ আৰু আপোনালোকক অলপ পাছত দেখুৱাম। ইয়াৰ ৰাস্তাত ৰখি আছোঁ। এতিয়া আমি স্কুটি চলাই আগফাললৈ আগবাঢ়িম। চাবিটো অন কৰি দিলোঁ। এইফালে চাওক
হেলমেটটো পিন্ধি ল'লোঁ আৰু এতিয়া আগফাললৈ গতি কৰিম। নাও পইচা আহি পেলাই যদি এটা বস্তু নেদেখোঁ আপোনালোক কেনেকৈ হ'ব। মোৰ পিছফালে চাওক, এইটো হৈছে নাও পইচা দুৰ্গা মন্দিৰ। এই দুৰ্গা মন্দিৰলৈ মই সোমাই যাওঁ। সেইকাৰণে আপোনালোকে মোৰ ইয়াত চাই থাকক কেনেকুৱা এটা পৰিৱেশৰ মাজত সোমাই গৈ আছোঁ। এইটো মোৰ পিছ চাইডে চাওক, এটা ডাঙৰ বাগ এটা বনাই থোৱা আছে আৰু পিছ চাইডে ধুনীয়া মন্দিৰটো আছে। মই আপোনালোকক ভিতৰত পিছফালে হৈ গৈছে নাও পইচা দুৰ্গা মন্দিৰ। চাওক না, ইমান ডাঙৰ এটা মন্দিৰ। আপোনালোকে যদি লখিমপুৰ আহিছে এইটো বস্তু নাচায় তেনে কি বস্তু চোৱা হ'ব। সেইকাৰণে মোৰ চেনেলটো নতুন হয় যদি আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি আৰু কাষতে থকা ঘণ্টাটো বজাই দিব। জয় দুৰ্গা মা, জয় দুৰ্গা মা, জয় দুৰ্গা মা। দুৰ্গা মাৰ শ্ৰীচৰণত সেৱা এটাকে কৰোঁগৈ এতিয়া। সেৱা জনাই ইয়াৰ পৰা ওলাই গৈছোঁ। চাওক না ইয়াৰ পৰিৱেশটো, ইয়াৰ ভিউ চাওক না, একদম নাও বৈচা ৰাস্তাৰ কিনাৰতে আছে। মানে এইটো উলিয়াই যদি আপোনালোকে যায় ধেমাজি পাব, ডিব্ৰুগড় পাব, সেইফালে যাওঁতে এইটো মন্দিৰ দেখা পাই আপোনালোকৰ ৰাস্তাত সোমাই যাব আৰু দুৰ্গা মাক প্ৰাৰ্থনা কৰি যাব। তেতিয়া আপোনালোকৰ যাত্ৰা শুভ হ'ব। চাওক না ইয়াৰ ছাইডৰ পৰিৱেশটো চাওক না আপোনালোকে, কি ধুনীয়া এটা জেগা। তো গাইছ, এই মন্দিৰটোৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি ইয়াত আৰু এটা ইয়াৰ আশে পাশে থকা মন্দিৰ, এইটো কি গণেশ মন্দিৰ নে কি মন্দিৰ আছে, সেই মন্দিৰটোলৈ যাম। তাতে মোৰ বন্ধু আছে, একদম ফটো উঠাত ব্যস্ত। হাই ধৰি আছে পিছ চাইডে। এই পুখুৰীটো দেখিছে নহয়, ইয়াত ডাঙৰ ডাঙৰ মাছ আৰু ডাঙৰ ডাঙৰ কাছ আছে বোলে। মই কিন্তু দেখি পোৱা নাই, কেতিয়াবা আপোনালোকে দেখি পায় নেকি জনাবচোন মোক কমেণ্ট কৰি। এইটো বজাৰ যাওঁ, সেইটো শেষৰ মেইন বস্তু। সেইটো কাৰণে মন্দিৰৰ পৰা ওলাওঁতে এই বস্তুটো বজাবই লাগে দেই। পাহৰি যাব নালাগে পৰাপক্ষত। এইবাৰ গণেশ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। দুৰ্গা মন্দিৰৰ ওচৰতে এই মন্দিৰটো আছে। জয় গণেশ বাবা। দুৰ্গা মন্দিৰৰ পৰা ওলাই আমি এতিয়া গণেশ মন্দিৰ আহিলোঁ। ঠিক আছে, এই নিগনি চাওক, গণেশ মন্দিৰত এই নিগনি থাকিবই লাগিব ন। সেইটো হৈ গ'ল দুৰ্গা মন্দিৰৰ পৰা ওলাই আমি গণেশ মন্দিৰ পালোঁ। এই মন্দিৰটো নাৰিকলৰ আৰ্হিত বনাইছে, চাওকচোন। এইফালে ডাঙৰ নিগনি এটাও আছে। জাহাজখন দেখোন নিগনি এটা নি আছে বোলে, চোৱা নাই, আচৰিত বনাইছে দেই নিগনি। গণেশ মন্দিৰতো সেৱা এভাগ কৰি ল'লোঁ। ইয়াৰ পৰা ওলাই গৈছোঁ মন্দিৰৰ পৰা। দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ নাওবৈচা ৰঙা নদীৰ অলপ আগত গ'লেই পায়। যিহেতু ৰাস্তাৰ মুখতে হয়, সেইকাৰণে আপোনালোকে এই মন্দিৰ দুটাত এই ৰাস্তাটো যদি যায় তেতিয়া সোমাই চাবচোন এবাৰ। ইয়াত যজ্ঞ কৰা হয়, মন্দিৰটো পিছফালে থাকি গ'ল। কাছ আছে, শহাপহু আছে আৰু ইফালেও চাই আহোঁচোন কি কি বস্তু আছে। মইতো এফালেদি গৈ সিফালে দেখুৱাই দিম। মোৰ ভিডিঅ'টো বাপ্পাও এই শহাপহু চাওক, কাৰোবাক যদি শহাপহু লাগে ইয়াৰ পৰা লৈ যাব না।
নদী খোৱাবৈ চক এখন দলং ভাঙি নাথাকিলে ৰক্ষা আৰু তো বাই বাই গণেশ মন্দিৰ। এই মন্দিৰটোৰ ভিতৰ ভাগ অলপ দেখুৱাব চেষ্টা কৰিলোঁ। এতিয়া ইয়াৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ। গণেশ মন্দিৰৰ পৰা ওলালোঁ এতিয়া আকৌ ইয়াৰ পৰা আমি স্কুটি লৈ পেলাই ইয়াৰ পৰা আকৌ স্কুটি এখন ল'ম। তাৰপিছত এইবাৰ ঘৰ যাম। আগত গৈ পেলাই বাইকখন সলনি কৰি মানে স্কুটিখন দি দিম বাইদেউক। তাৰপিছত আমি বাইক লৈ পেলাই ঘৰলৈ গতি কৰিম। মানে আমি ৰাতি 12টামান বাজিব গৈছে ইয়াৰ পৰা ওলাই যাম। শেষৰ সময় আৰু ইয়াৰ পাছত আমি ক'ত গৈ আছোঁ? একদম চিৰাজুলি, তেজপুৰ চিৰাজুলি গৈ আছোঁ। আপোনালোকে মোক চাই থাকক। ৰাতি কেইটা বজাত পাওঁ? ৰাতি 12টামান বাজিব চাগৈ ঘৰ পাওঁতে। তো গাইজ খগেনে বোলে ৰাস্তাৰ মাজতে নাচিব, সেইকাৰণে খগেনে নাচক অলপ। কিবা গান এটা কোৱা আকৌ। তুমি কোৱা, মই নাচিছোঁ। গান দিব লাগিব কৈছে ইয়াতে। লখিমপুৰ, বিহপুৰীয়া আৰু কি আছিলে ঢলাশদিয়া নে কি? ঢলাবিল, ৰঙা নদী, দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ, এই গোটেইকেইটা এদিনত চাই এদিনতে ঘৰলৈ ঘূৰি যোৱাটো যিহেতু অসম্ভৱ, তেওঁ কিন্তু আজি ৰাতি 12টাৰে বজাত আমি কিন্তু যামেই যাম। হৈ গ'ল। এইবাৰ মই বহুতো চলাই আহিলোঁ, একদম ভাগৰ লাগি গ'ল। এইবাৰ খগেনৰ গাড়ী, এইবাৰ খগেনে চলাব। আগফালে বান্ধি লোৱা বেগটো, তেতিয়া মানে কি হ'ব, বতাহটো নালাগে। মেইন কথা মোৰ অথনিৰ পৰা আহিছে, বতাহটো বুকুত লগা নাই। ঘৰৰ অভিমুখে যাত্ৰা কৰি আছোঁ, মানে ঘৰমুৱা হৈ আছোঁ আমি। বাংগৰা ল'ৰা বুলি কয়, বাংগৰা ল'ৰা বা বনৰ ল'ৰা হৈ পেলাই আমি দিনটো ঘূৰিলোঁ। এতিয়া ঘৰত যাম। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব? শ্বেয়াৰ কৰিব আৰু কাষতে থকা ঘণ্টা পৰ্যন্ত বজাই দিব। আমি আছোঁ বিশ্বনাথ চাৰিআলিত। বাজিল ৰাতি 8টা বজাত এতিয়া বিশ্বনাথ চাৰিআলিত পাইছোঁ। ঘৰ পাওঁতে 11টা বাজিব। সেইকাৰণে চাহখিনি খাই ভাল লাগিলে। ঘূৰি আহিব পাৰিম বুলি ভবাই নাছিলোঁ। এজনো থকা মানুহ আছিলে, মোৰ জোৰতে তেওঁ আহি কিনে থাকিলে আৰু হয়নে? মোৰ জোৰতে আহিছে, এনেই ই এলেহুৱা আছে। এফালৰ পৰা কামিলা আছে। চাহ তাহ খালোঁ। আকৌ বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ আকৌ 2 ঘণ্টা ৰাস্তা। আমি আকৌ ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিছোঁ। লেটছ গো। হোটেলৰ পৰা ওলাই এতিয়া আমি ফাষ্টফুড খাব ওলাইছোঁ। এইফালে আছে খগেন। এতিয়া চাওক, মাংস আৰু কি মাংস পোলাও দুয়োটাই খাওঁ। হোটেলখনত যিহেতু চাহ তাহ খালোঁ, চাহ তাহ খাই একদম ভাল লাগিল। কিন্তু ভাগৰ আৰু ভোক লাগি আছে, সেইটো কাৰণে আকৌ আহি পেলাই ফাষ্টফুড খাবলৈ ৰাস্তাতে ৰখিবলৈ। সেইকাৰণে বিশ্বনাথ চাৰিআলি ফাষ্টফুড আহিব, এখন ৰাস্তাত কিনাৰতে হোটেল খাব পাৰিব। গৰম চিকেন পোলাও খাই আছোঁ দুটাই। বিশ্বনাথ চাৰিআলি এইফালে চাওক, এখন কি মল আছে তাৰ সন্মুখতে, কি এখন নাম, হোটেল ৰয়েল পেলেচৰ সন্মুখত আমি দুইজনে। ফাইনেলি গাইজ, এই দেখিছে চাগৈ আপোনালোকে, মানে 12:20 আহি পেলাই ঘৰ পালোহি। চকুৰ চাচোন কিমান ফুলিছে, চকুখিনি ফুলি গ'ল। ৰাতিপুৱাৰ পৰা অলপ সময় ৰেষ্ট পোৱা নাই কাৰণে চকুখিনি অলপ ফুলি গ'ল। ত' মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।